বন্ধু বান্ধৱীসকল আপোনালোকক মনিটাৰ পাকঘৰৰ নতুন ৰেচিপি এটালৈ তৈয়াৰ কৰা ৰেচিপিটোৰ নাম হৈছে কণ বিলাহী সৈতে মাছ। তাৰ বাবে লাগিব আপোনাক পিঁয়াজ, নহৰু, জলকীয়া, বিলাহী, কচু, মাছ। প্ৰথমতে আমি মাছখিনি নিমখ আৰু হালধি ভালদৰে সানি ল'ম। প্ৰথমতে আমি গেছটো অন কৰিম। গেছটো অন কৰি কেৰাহীখন পাতি দিম। কেৰাহীখন পাতি গৰম হোৱালৈ ৰ'ম। গৰম হোৱাৰ লগে লগে তেল এড কৰিম। এতিয়া আমি মাছখিনি ফ্ৰাই কৰিম। মাছখিনি হাফ ফ্ৰাই হোৱাৰ লগে লগে আমি প্লেটত উঠাই ল'ম। এইখিনি তেলতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণমান ভজাৰ পাছত নহৰু কেইডোখৰ দি দিম। নহৰু ৰঙচুৱা হোৱাৰ লগে লগে আমি জলকীয়া এড কৰি দিম। পিঁয়াজ, নহৰু, জলকীয়া ভজাৰ পাছত আমাৰ মেইন আইটেম কচুখিনি আমি দি দিম। এইখিনি আমি অকণমান ভজাৰ পাছত হালধি 1 চামুচ আৰু নিমখ 1 চামুচ দি দিম। মিনিটমান কচুখিনি ভজাৰ পাছত তাত আমি বিলাহী এড কৰি দিম। বিলাহী এড কৰাৰ পাছত তাত আকৌ 2 মিনিটমান ঢাকনখন ঢাকি দি থৈ দিম। কচু আৰু বিলাহীখিনি ভালদৰে গলি গ'ল। গলি যোৱাৰ পাছত আমি এতিয়া তাত পানী এড কৰিম। পানী আমি 1.5 গিলাচ এড কৰিম ইয়াত। অহাৰ লগে লগে আমি ভাজি থোৱা মাছখিনি ইয়াত এড কৰি দিম। 5 মিনিটমান ৰখাৰ পাছত আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া আপুনি ফেমিলিৰ লগত সকলোৱে চাৰ্ভ কৰি খাব পাৰে।